নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে আপোনালোকে কেনেকৈ গম পাব যে আপোনালোকৰ বাইকখনৰ টাইমিং চেইনডাল সলাব হৈছে। অৰ্থাৎ আপোনালোকে কেনেকৈ গম পাব যে বাইকৰ ভিতৰত যিডাল চেইন থাকে টাইমিং চেইন, সেইডাল কিমান বা কেতিয়া সলোৱাৰ সময় হয়। বন্ধুসকল, এইখিনিতে মই এটা কথা কওঁ যে টাইমিং চেইনডাল এটা ৰেগুলাৰ মেইনটেনেঞ্চৰ পাৰ্ট নহয়। অৰ্থাৎ আমি প্ৰত্যেকটো ছাৰ্ভিচতে ইয়াক ছাৰ্ভিচ কৰিব নালাগে বা মেইনটেনেঞ্চ কৰিব নালাগে, তাক লুব্ৰিকেট কৰিব নালাগে, আৰু ইয়াক যেতিয়া সময় হয় ছাৰ্ভিচৰ তেতিয়াহে চেঞ্জ কৰিব লাগে। গতিকে আপোনালোকে বাৰু কেনেকৈনো গম পাব যে আপোনালোকৰ বাইকৰ টাইমিং চেইনডাল সলাব হৈছে নে হোৱা নাই, তাৰ ওপৰত এই ভিডিঅ'টো মই আপোনালোকক ক'ম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানি লওঁ আহক টাইমিং চেইনডালে আমাৰ বাইকখনত কি কাম কৰে আৰু এই টাইমিং চেইনডাল কিয় ইম্পৰ্টেণ্ট হয়। বন্ধুসকল, ইঞ্জিনৰ ক্ৰেংক শ্বাফ্ট আৰু কেম শ্বাফ্টৰ এনেকুৱা স্প্ৰকেট লাগি থাকে আৰু এই স্প্ৰকেট কেইটাতে টাইমিং চেইনডাল লাগি থাকে। যেতিয়া আমি বাইকখন ষ্টাৰ্ট কৰোঁ তেতিয়া ক্ৰেংক শ্বাফ্টটোৱে টাইমিং চেইনডালক ঘূৰায় আৰু টাইমিং চেইনডালে কেম শ্বাফ্টডালকো ঘূৰায় আৰু কেম শ্বাফ্টডাল ঘূৰাৰ ফলতেই ইনটেক ভেল্ভ আৰু এক্সজষ্ট ভাল্ভ দুটা অপেন ক্ল'জ হৈ থাকে। এতিয়া যিহেতু টাইমিং চেইনডালে ইনটেক ভেল্ভ আৰু এক্সজষ্ট ভাল্ভ দুটা অপেন আৰু ক্ল'জ কৰি থাকে আৰু এই ইনটেক আৰু এক্সজষ্ট ভেল্ভ দুটাই সঠিককৈ কাম কৰি থাকিলেহে বাইকখনৰ কম্বাশ্যন ভালদৰে হয়। সেইকাৰণে টাইমিং চেইনডাল থাকে আৰু এইকাৰণেই টাইমিং চেইনডাল ভালে থকাটো অতি প্ৰয়োজনীয় হৈ যায়। কেতিয়াবা কি হয়, বিভিন্ন কাৰণৰ ফলত টাইমিং চেইনডাল ঢিলা হয় বা কেতিয়াবা ব্ৰেকো হৈ যায়। এই টাইমিং চেইনডাল যেতিয়া বেয়া হয় যেতিয়া আপুনি বাইকখনত কোল্ড ষ্টাৰ্ট কৰিব তেতিয়া কি হয়, টাইমিং চেইনডালৰ পৰা ইঞ্জিনৰ ভিতৰৰ পৰা এটা ৰেটলিং চাউণ্ড আপুনি শুনিবলৈ পাব। অৰ্থাৎ টাইমিং চেইনডাল একদম স্মুথলি ঘূৰিব পৰা নাই আৰু টাইমিং চেইনডাল কিবা কাৰণত ঢিলা হৈছে, যাৰ কাৰণে টাইমিং চেইনডালে একদম স্মুথলি চলিব পৰা নাই আৰু তাৰ কাৰণে এই ৰেটলিং চাউণ্ডটো শুনিবলৈ পোৱা যায়। সেইকাৰণে আপুনি কোল্ড ষ্টাৰ্টৰ সময়ত বা ৰখি থকাৰ সময়ত যদি এনেকুৱা ধৰণৰ ৰেটলিঙৰ চাউণ্ড শুনিবলৈ পায় তেনেহ'লে আপুনি গম পাব যে আপোনাৰ বাইকখনৰ টাইমিং চেইনডাল বেয়া হৈছে। তাৰপিছত যদি টাইমিং চেইনডাল বেয়া হয় তেনেহ'লে কি হয়, ইঞ্জিন মিছফায়াৰিঙৰ প্ৰব্লেমো আপুনি দেখিবলৈ পাব। অৰ্থাৎ বাইকবোৰৰ ইঞ্জিনৰ ভিতৰত যি ক্ৰেংক শ্বাফ্ট আৰু কেম শ্বাফ্ট থাকে সেই দুটাৰ ৰোটেশ্যনেল ৰেচিঅ' এটা থাকে যিটো হৈছে 2:1। অৰ্থাৎ যেতিয়া ক্ৰেংক শ্বাফ্টটো দুবাৰ ঘূৰে তেতিয়া কেম শ্বাফ্টটোৱে এবাৰ কমপ্লিট ৰোটেশ্যন হয় আৰু এই ৰেচিঅ'টো সঠিককৈ থকাটো খুবেই প্ৰয়োজনীয় হয় আৰু ইয়াক বহুখিনিলৈকে টাইমিং চেইনে সঠিক কৰি ৰাখে। আৰু যদি কেতিয়াবা কিবা কাৰণৰ ফলত টাইমিং চেইনডাল বেয়া হৈ যায়, তাৰ ফলত কি হ'ব, এই ক্ৰেম শ্বাফ্ট আৰু কেম শ্বাফ্টৰ ৰোটেশ্যনেল ৰেচিঅ'টো দিগদাৰ হৈ যায়, যাৰ ফলত ইঞ্জিনৰ মিছফায়াৰিঙৰ প্ৰব্লেম দেখিবলৈ পোৱা যায়। তাৰপিছত যদি আপোনাৰ বাইকখনত ষ্টাৰ্ট হোৱাৰ প্ৰব্লেম হৈ আছে বা ষ্টাৰ্ট হোৱা নাই এবাৰতে বা বহুবাৰ ষ্টাৰ্ট দিয়াৰ পিছতো বাইকখনে ষ্টাৰ্ট হোৱাত প্ৰব্লেম হৈ আছে, তাৰ ফলত আৰু যদি আপুনি বেছিক বস্তুবিলাক চাইছে আৰু বস্তুবিলাক ঠিক হৈছে তেনেহ'লে টাইমিং চেইনডাল ছিঙি যোৱাৰ ফলতো এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে। এই প্ৰব্লেমটো বহুত ৰেয়াৰ হয়, কিন্তু কেতিয়াবা এনেকুৱাও হ'ব পাৰে। যদি আপোনাৰ ইঞ্জিন চেক লাইট জ্বলিছে তেনেহ'লে তাৰ ফলত তাৰ এটা কাৰণ এইটোও হ'ব পাৰে যে ইঞ্জিনৰ টাইমিং চেইনডাল বেয়া হৈছে। কেতিয়াবা কি হয়, টাইমিং চেইনডাল বেয়া হোৱাৰ ফলতো এই ইঞ্জিন চেক লাইটটো জ্বলে আৰু সাধাৰণতে কি হয়, ইঞ্জিন চেক লাইটটো ইঞ্জিনৰ যিকোনো বা একদম সৰু সুৰা প্ৰব্লেম এটা হ'লেও চেক লাইটটো জ্বলে, কিন্তু টাইমিং চেইন বেয়া হোৱাৰো ফলতো ইঞ্জিন চেক লাইট জ্বলে। সেইকাৰণে যদি ইঞ্জিন চেক লাইট জ্বলে আৰু বাকী চববোৰ ঠিকে আছে তেনেহ'লে কি হ'ব পাৰে, ইঞ্জিনৰ ভিতৰৰ টাইমিং চেইনডালো বেয়া হ'ব পাৰে। বন্ধুসকল, আপোনালোকে এইটো জনাও প্ৰয়োজন যে টাইমিং চেইনডাল এডাল ৰেগুলাৰ মেইনটেনেঞ্চৰ পাৰ্ট নহয় আৰু এইডাল বহুদিন চলে, প্ৰায় 50,000 কিলোমিটাৰটো মিনিমাম চলিয়ে যায়। সেইকাৰণে এইডাল ৰেগুলাৰ মেইনটেনেঞ্চৰ পাৰ্ট নহয় আৰু যেতিয়া ইয়াৰ প্ৰব্লেম ওলায় তেতিয়া ইয়াক ঠিক কৰি ল'বাটো বেছি ভাল হয়। নহ'লে এই কি হয়, টাইমিং চেইনডালৰ বাবেই
ইঞ্জিনৰ ভিতৰতো কিছুমান প্ৰব্লেম ক্ৰিয়েট হৈ যাব পাৰে। বন্ধুসকল, এইটোৱে আছিল আজিৰ ভিডিঅ' য'ত মই আপোনালোকক টাইমিং চেইনৰ বিষয়ে কিছু কথা ক'লোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।